নমস্কাৰ মোৰ নতুন এটা ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে ভালনে? আশা কৰোঁ ভালে আছে। আৰু বৰ্তমান আমি আমাৰ হিয়া মানুহ মই ওলাইছোঁ নামঘৰলৈ বুলি। এইফালে নহয় এইফালেহে। অৱশ্যে মা আৰু দেউতাহঁত লাগি আছে কালিৰ পৰা। আৰু ইয়াত মানে কালি আজি আৰু গুৰু জয়ন্তী হৈছে। আৰু আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰি যাম, চাই যাব সম্পূৰ্ণ। কি হয় কি নহয় সকলোখিনি দেখা থাকিম নামঘৰৰ পৰিৱেশ। ইতিমধ্যে মই নামঘৰ গৈ পালোঁগৈ আৰু তাতে ধুনীয়াকৈ ভকতসকলে ভাগৱত পাঠ শুনি আছে আৰু সকলো বহি, যিহেতু নামষাৰো হ'ব আৰু ইয়াতে তেওঁ ধুনীয়াকৈ ভাগৱত পাঠ কৰি আছে। আৰু এয়া ইফালে মাহঁতেও ধুনীয়াকৈ চাহ তাহ দি আছে সকলোকে, আৰু আমিও ধুনীয়াকৈ চাহ খাই ল'লোঁ। আৰু কিয়নো কেমেৰাটো অকণমান তলৰ পৰা কৰিছোঁ আৰু তাতে ভকত বৈষ্ণৱসকল বহি আছে, যিহেতু অকণমান ওপৰৰ পৰা ল'বলৈ নিজকে বেয়াও পালোঁ, সেয়েহে। আৰু সম্পূৰ্ণ ভিডিঅ' দেখা যাম, ভালকৈ চাই থাকিব। এইফালে আকৌ ভাগৱত পাঠ শুনি শুনি আমাৰ হিয়া মানুহ টোপনিয়ে গুচি গ'ল চাওকচোন। আৰু ব'লকচোন আগবাঢ়োঁ আৰু কি দেখাব পাৰোঁ সকলোখিনি চাই থাকিব। আহকচোন এতিয়া নামষাৰকে শুনো। জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি
যাই ও হরি কহে কৃষ্ণ কি কর হরি ক ভজলু হরি বিনে কুহিদ বান্ধব নাহি আৰু এতিয়া খাবৰ সময় হৈছে পায়স, গতিকে সকলোৱে পায়স খাই বৈ শোভাযাত্ৰালৈ যাওঁ ব'লকচোন। জয় জয় রাম জয় শ্রী রাম সনাতন হরি জয়
জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম